up. I think it's the way life changes when in love, yeah. I surround my soul with the positivity. That's why I don't worry about the things that I don't see, yeah. These days I don't worry about much. I think নমস্কাৰ ৰিচ অসমীয়া চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ টাইটেল দেখি গম পাইছে হয়তো স্মকি আই। বিশেষকৈ ছোৱালীবোৰৰ বাবে আজি ভিডিঅ'টো। খ্ৰীষ্টমাছটো পাৰ হৈ গ'লে এতিয়া নিউ ইয়েৰ আহি আছে। পাৰ্টি লুকছ, কেজুৱেল, ক'ৰবাত ফুৰিবলৈ গ'লেও আপুনি জিন্স হওক, কেজুৱেল ড্ৰেছ, আপোনাৰ ট্ৰেডিশ্যনেল ড্ৰেছ, যিকোনো ড্ৰেছৰ লগত আপোনাৰ স্মকি আইটো ভাল লাগে কৰিলে। আৰু ছোৱালীবোৰে স্মকি আই ভাল পায়। মই যিসকল বিগিনাৰ্ছ হয়, যিসকলে স্মকি আই কৰিব নাজানে বা নতুনকৈ শিকিছে, তেওঁলোকৰ বাবে একদম ইজি প্ৰচেছ। কম সময়তে আপুনি কেনেদৰে স্মকি আই কৰিব পাৰে মই তাৰে ভিডিঅ'টো দেখাম। আৰু লগতে ক'ব বিচাৰোঁ যে অসমৰ পৰিস্থিতি এতিয়া ভাল নহয়, সেয়েহে ক'ব বিচাৰোঁ, সকলোকে অনুৰোধ কৰিছোঁ আচলতে যে কোনো ধৰণৰ উৰা বাতৰি যাতে প্ৰচাৰ নকৰে। আৰু যিসকল প্ৰতিবাদ কৰি গৈছে, যিসকল শ্বহীদ হ'ল কেবৰ কাৰণে, তেওঁলোকক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু যিসকল প্ৰতিবাদকাৰী, যিসকলে আন্দোলন কৰিছে, এই বিষয়ে মাত মাতিছে, আমিও আছোঁ, আমিও অসমীয়া হয়, অসমীয়াৰ তেজ আমাৰো আছে, আমাৰ গাতো অসমীয়াৰ তেজ আছে। মুঠতে আপোনালোকৰ সুৰক্ষা আপোনালোকৰ হাততে। আৰু যাতে আমি নিজৰ কৰ্তব্যৰ পৰা, নিজৰ কৰ্মৰ পৰা যাতে আমি আঁতৰি যাব নোৱাৰোঁ, আমি নিজৰ কৰ্তব্যখিনি কৰি যাব লাগিব, আমাৰ কৰণীয়খিনি কৰি যাব লাগিব। তেন্তে ইমানখিনিয়ে। তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ যিখিনি বেছিক মেকআপ থাকে সেইখিনি মই এতিয়া স্মকি আইৰ কাৰণে লেকমি আইকনিক কাজল ব্যৱহাৰ কৰিম। আপুনি যিকোনো কাজল ব্যৱহাৰ কৰিব। তেন্তে আৰম্ভ কৰোঁ। প্ৰথমে কাজলডালে আমি আমাৰ এইখিনি ফিল আপ কৰিম। ফ্ৰিজৰ ওপৰলৈকে নাযাব আৰু বেছি চুকলেও নিনিব। দেখিছে মোৰ যিডাল পইণ্টেড এনেকুৱা ব্ৰাছ আছিলে, সদায় আমি যেতিয়া এইখিনি ভালদৰে স্মাৰ্চ কৰিব লাগে, তাৰ বাবে এডাল এনেকুৱা ধৰণৰ পইণ্টেড ব্ৰাছ পায়। এইটো স্পঞ্জৰ হয়, সেইটো এনেকুৱা টাইপ হ'ব ব্ৰাছটো, এনেকুৱাই হ'ব, কিন্তু অলপ পইণ্টেড থাকে। তেনেকুৱা ব্ৰাছ ইউজ কৰিব। আজি বৰ্তমান মোৰ ওচৰত নাই যিহেতু মই এতিয়া ইউজ কৰিছোঁ। মই এইখিনি এতিয়া ভালদৰে স্মাৰ্চ কৰি লওঁ। এতিয়া এইখিনি স্মাৰ্চ কৰি ল'লোঁ। আপুনি কাজল লগাবলৈ নাপাহৰিব আপোনালোকে। লগতে ওপৰতো লগাব চকুৰ পাৰিত। ব্যৱহাৰ কৰিম হিলেৰী ৰ'ডাৰ ব্ৰাউন শ্বেড। লগাই লৈছোঁ। প্ৰথমে ইয়াৰ লগত মিলাই দিম। ব্যৱহাৰ কৰিম মই কাৰ্লাৰ, আই কাৰ্লাৰ।
মই এতিয়া ব্যৱহাৰ কৰিম মেবলিন নিউ ৱৰ্কৰ হাইপাৰ কাৰ্ল মাস্কাৰা ৱাটাৰপ্ৰুফ হয় ঠাণ্ডা দিনত আমি ৱাটাৰপ্ৰুফ ব্যৱহাৰ নকৰিলে হয় কিন্তু গৰম দিনত কৰিবলগীয়া হয় যাতে গোটেই ওলাই নাযায় আৰু লগতে মইতো দেখুৱাৰ আগতে আপুনি ফেক আইলেছেছ ইউজ কৰিব পাৰে ঠিক এনেকুৱা ধৰণৰ আইলেছ ইউজ কৰিব পাৰে মই নকৰোঁ আপোনালোকে ইচ্ছা অনুযায়ী কৰিব পাৰে ব্যৱহাৰ মই আজি ঠিক আছে যদি হেৰি হয় মই দেখুৱাম বাৰু প্ৰথমে মই এইটো লগাই লৈছোঁ মাস্কাৰা লগাই লৈছোঁ ফেক লেছেছ নলগালেও হৈছে ইমান ধুনীয়া কাৰ্ল হৈ গ'ল ইয়াৰ এইটো দেখাই দিছোঁ অলপ বেণ্ড হয় বস্তুটো অলপ বেকা হয় এইখিনি দেখিছে সৰু সৰু কৰি এইখিনি আমি তলত এনেদৰে লগাব পাৰিম আৰু এইখিনি ওপৰৰ যিখিনি নোম আছে আমাৰ চকুৰ নোম সেইখিনিত লগাব লাগিব মই এতিয়া এইখিনি হাইলাইট হ'বলৈ হাইলাইট ইউজ কৰিছোঁ আমি বহুতে ভুল কৰোঁ গোটেই চকুৰ এইখিনিৰ পৰা হাইলাইট কৰি দিওঁ কিন্তু নালাগে যদি চকুটো হাইলাইট আপুনি কৰিব বিচাৰে তেন্তে আপুনি কেৱল এইখিনিত হাইলাইট কৰিব পইণ্টেড হয় ভাল লাগে দেখিবলৈ আইলাইনাৰ লগাব লাগিব আপুনি লগাব পাৰে নলগাব পাৰে কিন্তু আইলাইনাৰটো লগালে ভাল লাগে মই লগাই লৈছোঁ পাতলাকৈ Hey guys, this is my final look. তেন্তে মোৰ আজি স্মোকি আই লুকছটো কেনেকুৱা লাগিছে হয়তো ছোৱালীবোৰৰ বাবে আজি কিছু সহায়ক হ'ব বুলি ভাবিছোঁ কাৰণ স্মোকি আই সকলোৱে ভাল পায় আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৰে সুস্বাস্থ্য আৰু বহু শুভকামনা জনালোঁ শুভৰাত্ৰি ধন্যবাদ